হেল্ল' গাইজ, গুড মৰ্ণিং। পুনৰবাৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা বাজিছে আপোনাৰ 6টা। মই আৰু এখেত আমি দুজনে ঘৰলৈ যাম। আজি মাহঁতৰ ঘৰলৈ যাম, পূজা বুলি ঘৰলৈ যাম। সেইবাবে আমি দুজনে আজি ৰাতিপুৱাই ওলালোঁ। বাইক লৈ যাম বাৰু। সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি ৰাখি দিওঁ বুলি। আৰু ভিডিঅ'টো চাই যাব, মই কি পাৰোঁ সকলোবোৰ দেখাই যাম। আৰু ছোৱালী মানুহ বিয়া হৈ যোৱাৰ পিছত নিজৰ মাক দেউতাকৰ ঘৰলৈ যাব হেঁপাহটো বেলেগ যে। সেইকাৰণে কালিৰ পৰা মোৰ মনটো বহুত ভাল লাগি আছে। ঘৰত যাম যে হৈ গ'ল, বহুত দিন নাই যোৱা। সেইবাবে এতিয়া ওলালোঁ। বেছিদিন নাথাকোঁ, 2-3 দিনমান থাকিম। পূজা বুলি থাকিম 2-3 দিনমান, তাৰপিছত আকৌ উভতি আহিম। তাতে এই 2-3 দিনত কি কৰোঁ কি নকৰোঁ সকলোবোৰ জনাব চেষ্টা কৰিম। এই ভিডিঅ'ৰ যোগেদি আপোনালোকে দেখি ল'ব। এয়া আমি যাবলৈ ওলালোঁ আৰু। এয়া গোটেই মই পূৰা পেকিং হৈ লৈছোঁ, কাৰণ ঠাণ্ডা ৰাতিপুৱা যে বহুত ঠাণ্ডা লাগে। এতিয়াতো অকণ ঠাণ্ডা পৰিছে ন। আমি এতিয়া ওৰাং পাৰ হ'লোঁ আৰু চাইছিলে গোটেই পেকেটিং হৈ আছে। ইমান ধূলি নহয়, সেইকাৰণে পূৰা গোটেই কাপোৰ চাপোৰ মেৰিয়াই আহিছোঁ। আৰু আমি এতিয়া ওৰাং ঢেকীয়াজুলি ওৰাং তেনেকৈ আমি পাৰ কৰি আহিলোঁ। আৰু পাৰিলে দেখাই যাম। এয়া আমি আহি ৰৌতা পালোহি। ৰৌতাতে অকণ টাইম ৰখি ইয়াতে ভাবিলোঁ কিবা এটা খাই লওঁ। সেইকাৰণে পৰঠা অৰ্ডাৰ দি দিলোঁ দুজনৰ কাৰণে। ৰৌতাৰ পৰা খাই বৈ উঠি আমি ওলাই দিলোঁ আৰু, নহ'লে দেৰিও হৈ যায় ন। সোনকালে গৈ পালে ভাল হয়। এয়া আহি ওদালগুৰি পালোহি। আহি আমি নাগৰিজুলিত অকণ টাইম ৰখি দিলোঁ। এনি টাইম গাড়ী চলাই থাকিলেও ভাগৰ লাগে যে। মোৰতো অৱস্থাটো চায়ে আছে আপোনালোকে, কি অৱস্থা হৈ গৈছে। এইফালে আহা। এয়া আমি আহি তামোলপুৰ আহি পালোহি। আৰু তামোলপুৰতে আমাৰ জেঠীহঁতৰ ঘৰ আছে। সেইকাৰণে ভাবিলোঁ জেঠীহঁতৰ ঘৰত এপাক সোমাই যাওঁ বুলি। আকৌ আমাৰ জেঠুকো লগ পালোঁ। জেঠু ক'লে যে এপাক সোমাই যোৱা ঘৰত আছে সকলোৱে বুলি ক'লে। সেইকাৰণে আমি দুজনে ভাবিলোঁ সোমাই যাওঁ বুলি। সেইকাৰণে ব'লকচোন, আজি আমাৰ জেঠা, বৌ, বাবু সকলোকে আপোনালোকক দেখাম। এই আমাৰ জেঠীৰ ল'ৰা, আমি একে সমান বয়সৰে হয়, খালি মই অকণ এমাহমান সৰু আৰু। তো আমি লগৰ ফ্ৰেণ্ড হিচাপেই থাকোঁ। আমি তেনেকুৱা নাই। এটা কম্পিউটাৰ ক্লাছ আছে যে, সেইটো কাৰণে কম্পিউটাৰ ক্লাছত গৈছে। কম্পিউটাৰ ক্লাছৰ পৰা আহি বাৰু লগ ধৰিব। এতিয়া কম্পিউটাৰ ক্লাছ আছেতো, সেইকাৰণে যাব লগা হ'ল। আমি পাই গ'লোঁ জেঠীহঁতৰ ঘৰ। বাবুৰ কাৰণে গিফ্ট লৈ আহিছিলোঁ, তাকে বাৰু বাবুক দিওঁ। পূজা বুলি সৰু সুৰাকৈ কিবা এটা লৈ আহিছোঁ আৰু। এয়া আহি পাই পূৰা পেহাকৰ লগত পূৰা খেলিব ধৰিছে। দুজনে মিলি পূৰা খেলি আছে
খেলি থকা দেখি মানে আমি হাঁহি আছিলোঁ যে লাজ পাই বাবুই পলাইছে চাওকচোন। এয়া আমাক কালি মানে কাতি বিহু আছিলে যে যোৱাকালি, সেইকাৰণে আমাক মানে প্ৰসাদ আনি দিলে। প্ৰসাদ খালোঁ এতিয়া। কালি মানে শৰাই দিছিলে আমাৰ জেঠীহঁতৰ ঘৰত। আৰু এইফালে চাওক চাহ দিছে, মিঠাই, লাড্ডু, আৰু এইটো যে আমাৰ ফালে গজা বুলি কয় দেই। এইখিনি চাওক জেঠীহঁতৰ চোতালত ইমান ধুনীয়া ফুল ফুলি আছে। এয়া ফুল চাই থকা সময়তে বাবুই বোলে মোৰ লগত খেলিব, সেইকাৰণে মোক বাবুৰ পৰা মাতি আছে খেলিবলৈ। বাবু ক'ত গ'ল? বাবু ক'ত গ'ল? অঁ মই দেখাই পোৱা নাই দেখোন বাবুক। বাবু ক'ত গ'ল? এইটো বাবু। বাবু ক'ত গ'ল? এইটো। আমি এতিয়া চাহ পানী খাই উঠিলোঁ, মানে চাহ খাই উঠিলোঁ আৰু প্ৰসাদ চসাদ খাই উঠিলোঁ। পিছত বাবুলৈ অকণ খেলি আছোঁ। আহা বাবু আহা। বাবু মাতি আছোঁ, বাবু মানে লাজ কৰি আছে, সেইকাৰণে বাবু মানে আহিব বিচৰা নাই। বহি আছোঁ। বাবু কিবা কৈ দিয়া, হাই কৈ দিয়া, হাই। বাবুৱে এনেও লাজ লাগিছে। এইয়া আমাৰ বাবু খেলি আছে, এয়া পুতলা আনিছে এয়া। মই এয়া শুই আছোঁ আৰু এই বাবুৰ মোৰ লগত খেলি আছে। এয়া 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 পুতলাৰে কইনা দৰানে খেলো যে। আৰু এইফালে চাওক না, টৰ্চটো বোলে তাৰ বোলে গাড়ী হয়। টৰ্চটোকে মানে গাড়ী বনাই বনাই তাই চলাই আছিলে আৰু মোক দেখাই আছিলে, চাচোন ছাৰ এইটো গাড়ী হয়, মোৰ গাড়ী হয় বুলি তাকে চলাই চলাই দেখাই আছিলে। আৰু চাওক না, এইফালে যে পেহাকৰ লগত খেলিব যে ইমান ভাল পাইছে নহয়, পেহাকৰ লগত খেলি আছে। আৰু পেহাকো কৈছে যে মোৰ গাড়ী চলাই চলাই পিঠিখন বহুত বিষাই গ'ল, বাবু অকণমান গচকি দিয়াচোন বুলি কৈছে। বাবুতো আকৌ খেলিব পাই ভালেই পাই আছে, সেইকাৰণে ইও পেহাকৰ ওপৰত মানে পূৰা মানে উঠি কেনে মানে এইফালৰ পৰা সেইফালে কৰি আছিলে। অঁ আপোনালোককতো চিনাকি কৰাই দিয়াই হোৱা নাই ন। এয়া আমাৰ জেঠী হয়, ডাঙৰ জেঠী দেই। আৰু এয়া আহিলে, ক্লাছ খতম হ'ল বোলে, আহিলে ঘৰলৈ। এয়া আমাৰ ভাত খাবলৈ টাইম হৈ গ'ল, সেইকাৰণে ভাত খাব মাতিলে। আজি কিন্তু ঢেৰ আইটেম দেই, মানে বৌ আৰু জেঠীয়ে মিলি যে ঢেৰ আইটেম বনাইছে। এয়া আপোনালোকতো চিনাকি কৰাই দিয়াই হোৱা নাই, এয়া বৌ। আজি কিন্তু বহুত আইটেম দেই, মাছ, মাংস, কণীৰ পৰা আদি কৰি আৰু বেঙেনা ফ্ৰাই, এইপিনে ঘুগুনি বনাইছে, দালি, আকৌ এইফালে পাপৰ, মানে ঢেৰ আইটেম আছিলে আজি। আৰু ভাত পানী খাই উঠাৰ পিছত অকণ টাইম ৰেষ্ট ল'লোঁ, মানে অকণ টাইম বহিলোঁ। তাৰপিছত আকৌ বাবুৱে আকৌ মোক খেলিবৰ কাৰণে মাতিলে। এয়া বাবুৱে খেলি আছে, ইমান স্পীডত চাইকেলখন লৈ আনিছে নহয়, উল্টে পৰি থাকিলে চাইকেলখনে। আৰু এইফালে চাওকচোন, এইকেইটা বোলে টাৰ্কি হয়, মই প্ৰথমবাৰ দেখিছোঁ। জেঠীহঁতৰ ইয়াতে ঘৰতে আছে মানে, মই ইমান ভালকৈ আগতে দেখা নাছিলোঁ, এইবাৰে প্ৰথমবাৰ দেখিছোঁ। আৰু টাৰ্কিকেইটাৰ লগত মানে বাবুৱে মানে খেলি আছে, চাইকেল লৈ এবাৰ টাৰ্কিকেইটাক খেদিব যায় বাবুৱে, আকৌ উল্টাই বাবু আকৌ খেদিহে, এনেকৈয়ে খেলি আছিলে। এয়া চাওকচোন, জেঠীহঁতৰ মানে চোতালতে মানে ইমান ধুনীয়াকৈ জলকীয়া লাগি আছিলে নহয়, মানে মোৰ চাই ইমান ভাল লাগিলে, সেইকাৰণে ভিডিঅ' এটা কৰি ৰাখি দিলোঁ। চাওঁতে ঘৰলৈ যাবলৈ টাইমেই হৈ গ'ল, সেইকাৰণে ভাবিলোঁ অকণ সোনকালে ওলাই দিওঁ, মানে সন্ধিয়া হৈ গ'লেও অলপ মানে ভাল নালাগে ন, সেইকাৰণে ভাবিলোঁ সোনকালে ওলাই যাওঁ। এয়া আমি এতিয়া ওলাই মেলি মানে মাত দিলোঁ আৰু বহুত দিনৰ মূৰত অহা হয় ন, তেনেকৈ মানে আহি মানে থাকিব নাপালেও ভালো নালাগে, আকৌ উপায় নাই ন, যাবতো লাগিবই। সেইবাবে জেঠীহঁতেও কৈছিলে থাকি যাবৰ কাৰণে, এদিন থাকি যাবৰ কাৰণে কৈ আছিলে, কিন্তু ক'লোঁ যে নেক্সট টাইম যেতিয়া আহিম তেতিয়া ভালকৈ আহিম, তেতিয়া থাকাকৈ আহিম। এতিয়া মানে পূজাৰ টাইমত ন, মানে দৌৰা দৌৰি হৈ যায় যে, সেইকাৰণে মানে ক'লোঁ আৰু পিছত আহিম, ভালদৰে থাকাকৈ আহিম। বৌহঁতেও মাতি আছে, কৈ আছে আহিবা আৰু নেক্সট টাইম আহিবা। দাদা নাই, মানে দাদা কামত বাহিৰত আছে, সেইকাৰণে বৌ, জেঠী আৰু এজনী বৌ আৰু সেইজনী মাইনা হয়,
আমাৰ জেঠিহঁতৰ ঘৰৰে মানে নিজৰে মানুহ হয় আমাৰ, তাকে যাব ওলালোঁ। এয়া বাবুক বাই বাই দি আছিলোঁ, বাবু বাই বাই দি আছিলে। বহুত দিনৰ মূৰত নিজৰ ঘৰৰ মানুহবিলাকক লগ পালেও মানে এৰি যাবও মন নাযায়, মানে বেয়া লাগে। মোৰতো মানে মনটো অকণ বেয়াই লাগিছিলে আৰু, হ'লেও উপায় নাই। ইয়াৰ পৰা সোনকালে ওলাই দিয়া আৰু এটা কাৰণ আছে, মানে আমাৰ পেহী মানে তামোলপুৰতে মানে আমাৰ পেহীও বিয়া হৈছে, জেঠিও বিয়া হৈছে। সেইকাৰণে মানে পেহীহঁতৰ ঘৰ মানে আমাৰ জেঠিহঁতৰ ঘৰৰ পৰা মানে বেছি দূৰত নহয়, ওচৰতে। সেইকাৰণে পেহীহঁতৰ ঘৰটো এপাক সোমাই যাওঁ আৰু মাৰ এষাৰ দি যাওঁ। এয়া আমি যাব ওলালোঁ আৰু কেতিয়াবা আহিবা কি বুলি ক আমাৰ তাত যাবা, আমাৰ তাত বাই বাই। টাটা টাটা বাই বাই। কি কৰি আছা? এতিয়া আছোন। কি কৰি আছে? তামোল খাইছে নেকি? এয়া আমাৰ পেহী, সৰু পেহী হয়। আমি তাত ভাত পানী খাই আহিছিলোঁ যে, সেইকাৰণে চাহ নাখাওঁ বুলি ক'লোঁ। সেইকাৰণে পেহীয়ে তামোল কাটি আছে আমাৰ কাৰণে। তামোল খাই মেলি মানে ওলাই যাম আৰু, সন্ধিয়াও হৈছে ন। আমি ওলাই দিলোঁ আৰু এতিয়া আমি মাহঁতৰ ঘৰলৈ বুলি গৈ আছোঁ। চাওকচোন ৰাস্তাটো ইমান ধুনীয়া, চাৰিওফালে পথাৰ আছে আৰু মাজেদি আমাৰ আকৌ ভাইটিহঁতে মানে থৈ আহিব, মানে পাগলদিয়া নদী তালৈকে মানে থৈ আহিব। কিছুমান ৰাস্তা মানে ইমান ভালদৰে চিনি নাপাওঁ যে, সেইকাৰণে মানে আধা ৰাস্তালৈকে থ'ব যাব মানে আমাক। আমি পাগলদিয়া নদী পাই গ'লোহি। মানে ইয়াৰ পৰা ভাইটিহঁতে ঘৰলৈ যাব, আমি আমাৰ সেইফালে ঘৰলৈ যাম আৰু ইয়াৰ পৰা মানে সিহঁতেও যাব, আমিও যাম। ঘৰ আহি পাওঁতে সন্ধিয়াই হ'লহি। আহি পালোঁ। আজিলৈ ইমানতে আহিছোঁ, ভাগৰ লাগি আছে যে বহুত দূৰৰ পৰা আহিছোঁ। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম।